আহি পাই গ'লোহি আমাৰ গন্তব্যস্থান। আমি আহিছোঁ আজি গণেশ মন্দিৰত। বহুদিন হ'ল অহা নাই, সেইবাবে আহিলোঁ অলপ ওলাই। আপোনাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিবচোন। বহুত সুন্দৰ জেগা হয়, সুন্দৰ পৰিৱেশ। আপোনালোকে শেষলৈকে চাব, ভাল লাগিব। আপোনালোকেও ভাল লাগিব আৰু মোৰ ভাল লাগিব। প্ৰথমতে আপোনালোকক জুলি লক্সৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে বহুত দিনৰ পৰা মই মন্দিৰলৈ আহিম বুলিয়ে ভাবি আছিলোঁ। যিহেতু বৰষুণ হৈ আছিলে, বহুত দিন বৰষুণকৈ গৈ আছে। আজি অলপ বতৰটো ভাল কৰিলে বাবে মই আপোনালোকক দেখাবলৈ আহি গ'লোঁ। চাবচোন আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে। এই জেগাডোখৰ আচলতে আগতে পথাৰ আছিলে, পূৰা পথাৰ হৈ আছিলে। মানুহে খেতি বাতি কৰিছিলে, ঘৰ দুৱাৰো ইমান নাছিলে। ইয়াত আগতে পানীও হৈছিলে, এবাৰ বহুত ডাঙৰ বানপানী হৈছিলে। তেতিয়া আপোনাৰ মন্দিৰৰ কাষেদিয়ে আপোনাৰ নদী বৈ গৈছিলে। কিন্তু সেই তেতিয়াৰ পৰাই মানে তাৰ পিছতে আপোনাৰ মন্দিৰটো ইয়াত বহাই দিয়া হ'ল। আৰু আপোনাৰ মন্দিৰটো বহোৱা আৰু এটা বিশেষ কাৰণ আছে। এই জেগাডোখৰত আপোনাৰ গণেশ মন্দিৰৰ পৰা ধৰি আপোনাৰ দুৰ্গা মন্দিৰৰ অলপ আগলৈকে আপোনাৰ বহুত এক্সিডেণ্ট হয়। প্ৰায় আপোনাৰ মানে এটা দুটা এক্সিডেণ্ট হয়। সেইবাবে মানে আপোনাৰ এইডোখৰত গণেশ মন্দিৰটো বহোৱা হ'ল। আৰু অলপ আগত আপোনাৰ দুৰ্গা মন্দিৰ আছে, আপোনাৰ সেই দুৰ্গা মন্দিৰটো বহাই দিয়া হ'ল। মই কোৱা কথা নহয় আচলতে, এই কথাষাৰ ইয়াৰে এজন লোকে কৈছে। মই সুধিছিলোঁ তেওঁক যে মন্দিৰটো ইয়াত কিয় বহোৱা হৈছিলে, কিবা বিশেষ কাৰণ আছে নেকি বুলি। তেতিয়া তেওঁ ক'লে যে বিশেষ কাৰণ মানে সেইটোৱে, আচলতে ইয়াত আগতে বহুত এক্সিডেণ্ট হয়। এক্সিডেণ্ট মানে বহুত মানুহে মৃত্যু হৈছিলে এইডোখৰ জেগাত। কিন্তু এই মন্দিৰটো বহোৱাৰ পিছৰে পৰা মানে এই জেগাডোখৰত ধৰক এক্সিডেণ্ট কমি গ'লগৈ, সম্পূৰ্ণ মানে এক্সিডেণ্ট নোহোৱা নিচিনাই হৈ গ'লগৈ আৰু এইডোখৰ জেগাত। সেইবাবে মন্দিৰটো ইয়াত বহোৱা হৈছিলে। ইয়াত মুড়ি বা বেলেগ কিবা খাবলৈ ছটিয়াই দিলে একদম মাছবোৰ পূৰা জঁপিয়াই ওলাই। আগত আছিলে আপোনাৰ বহুত ডাঙৰ মাগুৰ মাছ আছিলে, একদম পূৰা থাইলেণ্ড মাগুৰবিলাক আছিলে। ইয়াত আপোনাৰ সৰু ডাঙৰ বহুত কেঁচা আছে। পানীখিনি গৰম, সেইবাবে চাগে গৰমো হৈছে পানীখিনিৰ কাৰণে। সিহঁত ওলাই আছে। চাবচোন মূৰটো হয়তো উলিয়াই থৈছে।
যিসকলে লখিমপুৰৰ গণেশ মন্দিৰলৈ অহা নাই আহিবচোন, বহুত ধুনীয়া জেগা হয়। আৰু কমেণ্ট কৰিবচোন লখিমপুৰৰ গণেশ মন্দিৰটো কেনেকুৱা পালে, আৰু লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। বাই বাই।